নমস্কাৰ ইউটিউব চেনেল জীৱন.com-লৈ আপোনালোকক স্বাগতম। আজিৰ বিষয় হৈছে মানুহ হোৱাৰ আনন্দ নামৰ এটি কবিতা। এয়া আপোনালোকৰ সন্মুখত মানুহ হোৱাৰ আনন্দ। আপোনাক মোৰ কৰবাত দেখা যেন লাগিছে। বিশ্বাস কৰক, মোৰ আপোনাক ওচৰ চুবুৰীয়া যেন লাগিছে। বৰ চিনাকি যেন লাগিছে। ক'ত দেখিছিলো, ক'ত বা দেখিছিলো। হয়, আমি একেটা কালতে উপজিছিলো। উপজিয়ে একেই ভাষাৰে কান্দিছিলো। মাতৃৰ বুকুৰ একেই অমৃত পান কৰিছিলো। আইৰ দুচকুত প্ৰাপ্তিৰ বেদনাত বৈ পৰিছিল অশ্ৰু প্লাৱন। ডাৱৰে ঢকা আকাশখন বৰষুণৰ পাছত নিৰ্মল হোৱাৰ দৰে আইৰ সমগ্ৰ মুখমণ্ডল তেনেদৰেই জিলিকি উঠিছিল। আপোনাৰ আৰু মোৰ আইয়ে আমাৰ দুয়োৰে কপালত আৰু গালত আল ফুলে জোন একোটা আঁকি দিছিল। ভূমিষ্ঠ হ'বলৈ ভূমি নাছিল, অথচ আপুনি মই শুই থকা বিচনা ঘৰ একেটা ভূমণ্ডলতে থিয় হৈ আছিল। আমি যি বায়ু পানী সেৱন কৰিছিলোঁ আৰু এতিয়াও কৰি আছো, সেয়া একেটা বায়ুমণ্ডল আৰু একেই জলধাৰৰ, নহয়নে বাৰু? আনকি আমাক একেটা সূৰ্যৰ উত্তাপেৰে পুৰঠ কৰি তুলিছিল। আইৰ সুকোমল কোলাৰ পৰা সূৰ্যটোৰ ফালে চাওঁতে আধা মেলা চকুৰে দেখিছিলোঁ আপোনাৰ মোৰ ব্ৰহ্মাণ্ড নামৰ ঘৰটো, যাৰ একেখন চালি, নাম যাৰ আকাশ। সন্ধিয়া সেই আকাশৰ জোন তৰা হাতীপতি দেখুৱাই আমাক আইয়ে নিচুকাইছিল আৰু আমি সুখনিদ্ৰাত বিভোৰ হৈ টোপনিয়াইছিলোঁ। মনত পৰিছেনে বাৰু? আপোনাৰ মোক এতিয়াও চিনাকি যেন লগা নাইনে? এৰা, হয়তো আপোনাক মোৰ কৰবাত দেখা যেন লাগিছে। মোৰ প্ৰতিবেশী যেন বোধ হৈছে। খুবেই চিনাকি যেন লাগিছে। চাওঁ, হাতখন দিয়কচোন। দুয়ো কৰমৰ্দন কৰোঁ। বুকুত বুকু লগাই ইজনে সিজনক সাৱটি ধৰোঁ। আহ, কি শান্ত, কি শীতল, কি অভিনিবিষ্ট এই স্পৰ্শ।